হাই গাইজ, প্ৰথমতে নমস্কাৰ আৰু সালামু আলাইকুম। তো কেনেকুৱা আছে চবে? আশা কৰোঁ ভালে আছা দে। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ। তো আজি আমালোকে যাই আছোঁ ধুবুৰী মেলাত। চাওঁ কেনেকুৱা লাগে। আৰু এইটো ব্ৰিজ বগৰীবাৰী হয়, বহুত ডাঙৰ এটা ব্ৰিজ, মিনিমাম 2 কিলোমিটাৰ মানে হ'ব। তো আজি আমালোকে গৈ আছোঁ ধুবুৰী মেলাত, চাওঁ কেনেকুৱা লাগে। তো ব্লগটো এণ্ডলৈকে দেখিব, ভালে লাগিব দে। কাৰণ আজি ফাৰ্ষ্ট টাইম ব্লগ বনাই আছোঁ, তো কেনেকুৱা হ'ব মই নাজানো। যে হ'ব আৰু আমাৰ লগত গৈ আছে বহুত কেইজন, আমালোকে 6 জন গৈ আছোঁ ধুবুৰী মেলাত। তো ভালে লাগিব, ব্লগখন চাই থাকক। তো এতিয়া আৰু কথা নাপাতো, ডাইৰেক্ট দেখা হ'ব ধুবুৰীত। লেটছ গো, চাই থাকো ব্লগখন। তো ধুবুৰীত আহি পালোঁ আৰু এতিয়া আমালোকেতো নাজানো মেলা ক'ত। তেওঁৰ নাম আইজল আৰু তেওঁ হেলমেট পেলাই দিছে নালাত। তো বাইকৰ ওপৰত ৰাখিছিল, বাইকৰ ওপৰত চিটৰ ওপৰৰ পৰা নালাত পৰি গৈছিল। এতিয়া কি কৰিব তেওঁ? তো এতিয়া আমালোকে গৈ আছোঁ মেলালৈকে। বাইক ইয়াত আনিব নিদিয়ে, সেইকাৰণে আমালোকে খোজকাঢ়ি গৈ আছোঁ মেলালৈকে যোৱা। দে আৰু কি কৰা যাব, তেতিয়া গৈ আছোঁ, পূৰা ভিৰ লাগি আছে। তো যাব দে আৰু ব্লগটো চাই থাকক। আৰু ইয়াত আহি এটা সমস্যা হৈ গ'ল, আমালোকৰ পইচা একো কেছ লৈ অহা নাই, চব ফোনপে'ত আনিছে। তো ইয়াতো নেটৱৰ্ক নচলে, সেইকাৰণে এই যে চাই বুলি তেওঁৰ নাম, তেওঁ ATM আনিছে। তেওঁ এতিয়া পইচা দিম ফোনপে', চবেই পইচা দি কিনে এতিয়া তেওঁ পইচা তুলি আনিব ATMৰ পৰা, তাৰপৰা চাম মেলা দে আৰু। তো মেলাতো আহি পালোঁ, এতিয়া ভিতৰত যোৱাই নাযায়, পূৰা ভিৰ লাগি আছে, বহুত মানুহ দে, ভাল লাগিব আৰু বহুত মানুহ ইয়াত। চাওঁ কেনে লাগে, গৈ আছোঁ। মোৰ লগত আছে তেওঁৰ নাম আস্কৰ। তো আজি গৈ আছোঁ মেলাত, তো বহুত ভাল লাগিব। আজি ফাৰ্ষ্ট টাইম আহিছোঁ মেলাত, তো ভালে লাগিব দে আৰু গৈ আছোঁ ভিৰত। আৰু মোৰ লগত যি আছে তাৰ নাম চালম। তো আজি আমালোকে চবে মিলি যাম, চাওঁ মেলাখন, ভালে লাগে দে। তো গৈ আছোঁ আৰু বহুত মানুহ, বহুত ভাল লাগিব। তো আজি আমালোকে চাওঁ ক'ত উঠিব পাৰোঁ দে আৰু চাওঁ ব্লগখন লাষ্ট পৰ্যন্ত কেনেকুৱা লাগে। তো আজি গৈ আছোঁ দে আৰু হ'ব, গৈ আছোঁ, ব্লগখন চাই থাকক। আৰু এনে মোৰ ব্লগ বনানি এক্সপিৰিয়েঞ্চ নাই, কাৰণ আজি মোৰ লাইফৰ ফাৰ্ষ্ট টাইম মই ব্লগ বনাই আছোঁ। তো লাহে লাহে আহিব দে এক্সপিৰিয়েঞ্চ। তো ইয়াত বহুত মানুহ দে, আৰু বহুত দোকান আছে ইয়াত, বহুত দূৰৰ পৰা মানুহ আহে মেলাখনত। আমাৰ ইয়াত এইখনে বড় মেলা হয়, ইয়াত বহুত ডাঙৰ মেলা এইখন, ধুবুৰী মেলা বহুত ডাঙৰ। তো ইয়াত বহুত দূৰৰ পৰা মানুহ আহে। তো আমালোকেও আহিছোঁ আজি লাইফ ফাৰ্ষ্ট। তো চাওঁ কেনেকুৱা লাগে। এনেই ভালেই লাগি আছে, কাৰণ চবেই আহিছে। আৰু ইয়াৰ নাগৰতলাবিলাক চাওঁ কেনে বহুত ডাঙৰ ডাঙৰ। চাই থাকক ব্লগখন, আৰু ভাল লাগিব দে, বহুত মানুহ। চাওঁ ইয়াত আমালোকে গৈ আছোঁ লাহে লাহে, কাৰণ ইয়াত যোৱা খুব কঠিন হয়, কাৰণ বহুত ভিৰ লাগি আছে। আৰু ইয়াত ভিডিঅ' বনাব নোৱাৰা যায়, কাৰণ বহুত ভিৰ লাগি আছে, কেমেৰাত ধৰিবই নোৱাৰোঁ। তো লাহে লাহে গৈ আছোঁ দে, যাই থাকোঁ কেনেকুৱা লাগে। আৰু ইয়াত আহি কেনে এইখন চালোঁ ব্ৰেক ডান্সাৰৰ নিচিনা, এইটো চকীৰ নিচিনা। তো এইটো এনেদৰে ভাল নালাগে, কাৰণ ইয়াত ইণ্টাৰেষ্ট আহিব। তো চাওঁ। তো
তো এতিয়া এইটো ভাল লাগি আছে অলপমান, চাওঁ কেনেকুৱা লাগে। যদি ভাল লাগে তাহলে আমালোকে উঠিম। এবাৰ চাওঁ, আপোনালোকে চাই থাকক কেনেকুৱা লাগে। তো চাই থাকক ব্লগখন। তো চাই কেনে ভাল লাগে। তো তেওঁলোকে নুঠিব, মই আৰু এটা ল'ৰা চাহ ল'ম, তেওঁ উঠিম। তেওঁলোকে ভয় খাই আছে, তো তেওঁলোকে নুঠিব, মই আৰু চাহ ল'ম উঠিম। চাওঁ কেনেকুৱা লাগে। তো 2খন টিকেট কাটি লৈ আহিলোঁ। ইয়াৰ পাৰ পিচ টিকেট 100 টকাকৈ। তো চাওঁ কেনেকুৱা লাগে, চাই থাকক ব্লগখন। বহুত মজা লাগি আছে দেই। তো আজিলৈ ভিডিঅ' কৰি আছে আৰু আমালোকে তাত থিয় হৈ আছোঁ। এবাৰ ঘূৰাব, তাৰপিছতে আমালোকৰ দে আৰু হ'ব। বহুত মজা লাগি আছে দেই। তো এতিয়া আমালোকে 2জন উঠি ল'লোঁ। তো এতিয়া আমালোককো ঘূৰাব দে। বহুত ভাল লাগি আছে, ডাইৰেক্ট ঘূৰাই দিয়ে। চাওঁ কেনেকুৱা লাগে। এনেতো দেখি ভালে লাগিল। দে আৰু হ'ব, চাই থাকক ব্লগখন। তো দে ভালে লাগিল। বহুত ভয় লাগিছিল। মেক্সিমাম ভৰি দুখন ওপৰত আৰু মাথাখন নিচত ৰাখি 5-7 ছেকেণ্ড কৰি ৰাখি এই বহুত ভয় লাগিছে বে। তো তাত উঠি আমালোকে আহিলোঁ। ইয়াত চাওঁ আৰু কি কি আছে, বহুত দোকান। তো ব্লগখন আৰু ডাঙৰ নকৰোঁ, কাৰণ আজি মোৰ ফাৰ্ষ্ট টাইম ব্লগ। তো ব্লগখন বেছি ডাঙৰ নকৰি ইয়াতে আজি সমাপ্ত কৰোঁ শ্বৰ্ট ব্লগ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মোৰ লাইভৰ ফাৰ্ষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিল ব্লগটো। আৰু ইনক্ৰিজ কৰিম দিনে দিনে ব্লগখন। দে হ'ব দে।